এয়া আমাৰ মায়ে কাপোৰ চাই আছে কালি কাপোৰ চাই আছে আজি কালি যে লৈছিলো কাপোৰ কিছু ভালকে মানে এনে লৈ পেলাই পটাপট থৈ দিলো চোৱা নহল তাকে এটা চাইছো কেনেকুৱা এজু হল ষ্টেবল কটনৰ হয় ন এজু এই সিলভাৰ আৰু মেৰুন কালাৰ বুটা আছে ইয়াছে এজু লৈছো মই নিজে লৈছো দে এজু মই নিজে পছন্দ কৰি লৈছো এনে নামঘৰ চামঘৰ যাবলৈ কেতিয়াবা নাম চাম পাতিলে পিন্ধিবৰ কাৰণে এজু লৈছো তাৰ পিছত এজুৰ আমাৰ বুৱাৰী মইনাই দিছে দে গিফট কেনেকুৱা বিহু গিফট দিছে এই কালাৰটো সব মেৰুন স্কাই ব্লু মেৰুন আৰু ইয়েলো ফুলৰ হয় এজুৰ মানে এনেকুৱা আমাৰ এইবিলা হালতে বুৱা হয় আৰু হেৰি কি কয় নুনি আৰু কটন পদ্মিনী কটন দিয়া নেকি দুটাটো তেনেকুৱা হয় এজু ধুলে মেলিলেও বেয়া নহয় বুলি কৈছে আৰু এজু লৈছো বগা মানে এনেকুৱা লাইট কালাৰত ইমান কাপোৰ নাছিলে যে সেইকাৰণে এজু লৈছো এজু বুৱাৰীয়ে দিছে গিফট মইনা আৰু এইজোৰ লৈছো ছোৱালীজনীয়ে ক'লে মা কি লোৱা লৈ লোৱা বুলি ক'লে তাকে এইজোৰ তাতে গিফট পছন্দ কৰি দিছে দেই এইজোৰ কেনেকুৱা লাগিছে এইজোৰ নুনি কটন হয় অলপ মানে কোৱালিটিটো ভাল বুলি কৈছে আৰু বগা সূতাৰ ফুল আৰু সিলভাৰ গুণাৰ আছে এইটো এইজোৰ ছোৱালী ফালৰ পৰা গিফট দেই বিহু গিফট তাৰপিছত এইখন চাদৰখন এইজোৰ কলা এইজোৰ আমাৰ মইনাই লৈছে এটা বিহুৰ কাৰণে কলা কাপোৰ নাই বুলি ক'লে কলা কাপোৰ লম কৈ আছিলো কালি এজোৰ দেখি গলো আৰু লৈ ললো মই কৈছো ভালে লাগিছে কাপোৰযোৰ লোৱা বোলো এইজোৰ চোৱা ইয়েলো সিলভাৰ গুণা দিয়া আছে নুনি কটনৰ হয় এইজোৰ কেনেকুৱা লাগিছে বাৰু দেখিবলৈ মোৰতো ভালে লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে এইখন মেখেলাখন এইটোৱে ডিজাইনটো তাৰপিছত আৰু এজোৰ ল'লে তাই এজোৰ পিচ কালাৰ হয় আৰু এইটো ইয়েলো সূতাৰ ফুল হয় আৰু পাৰিটো এইটো চোৱা এইটো পাৰিটো মানে ইয়াতে পাৰিতে মানে পাৰিটো মানে এক্সট্ৰা পাৰি নহয় ইয়াতে বৈ দিছে মানে ফুলটো বনাই দিছে পাৰিতে পাৰি তাৰপাছত কেনেকুৱা লাগিছে কালাৰটো ভাল লাগিছে বোলো কালাৰটো মোৰ ভাল লাগিছে ইয়াত চাচোন মই নিয়ে লগাই চাইছো এই তাই লৈছে দুজোৰ বিহুৰ কাৰণে বুলি আৰু আগতীয়াকে ললো মানে চিলাই মেলি ল'ব লাগে ন ব্লাউজ আৰু চাদৰ দহি বটা পাৰিছিলো এইবোৰ কৰোঁতে